guys, welcome back to my channel Sunny Vlog. So guys, আজি আছে Christmas. Christmasত কেনেকুৱা উদযাপন চলি কেনেকুৱা পৰিবেশ এটা কেনেকুৱা বাতাবৰণ চলি আছে মই তোমালোক দেখাইছো আমাৰ ওচৰৰ বাকাৰ 2 নম্বৰ গিৰ্জাত কেনেকুৱা সজাই তুলিছে তোমালোক দেখাইছো লেটস গো তো গাইস আমি বিছো সেকেন্ড গিৰ্জা এটা সেকেন্ড গিৰ্জাত মই এটা এন্ট্ৰি কৰি তোমালোক দেখাই আছো বলা দিছে গিৰ্জাটো হাতৰ পুৰা সুইটা বতলৈ সাইডত সজাই দিছে এনেকুৱা কৰি কেট বিলাক মে ৰখিয়াই পথাৰৰ নিজৰ জাতবোৰ ৰাতি পৰ দি এনেকুৱা কৰি সজাইছে গোটেই গিৰ্জাটো এনেতে প্ৰভুৰ এজন দূতে আহি তেওঁলোকৰ ওচৰত থিয় হ'ল লাগিল কিন্তু দূতে তেওঁলোকক কলে ভয় নকৰিবা কিয়নো চোৱা যি শুভবাৰ্তা সকলো লোকৰ নিমিত্তে কাপোৰেৰে মেৰিয়াই দানা পাত্ৰ থোৱা দেখা পাবা তেতিয়া অকস্মাতে স্বৰ্গ বাহিনীৰ এক বৃহৎ দলে সেই দূতৰ লক্ষ্য মানুহৰ বিলাকৰ মাজত শান্তি এই বুলি ঈশ্বৰৰ স্তুতি কৰিলে ঈশ্বৰৰ 1923 পৰা আহিছে 2023 লৈ এৰ লাইটিংছ দেখাইছে তোমালোকক গাইছে দেখালে এতিয়া যাই আমি 1 নম্বৰ গিৰ্জাৰ সৌন্দৰ্য দেখাইছো তোমালোক বলা There's a snowman দেখাইছো আমি ভিতৰত যাই তোমালোক ডান্স দেখাই আছো নৃত্য এটা হৈ আছে গাইস আমি এটা ঘৰত যা নাযাও গাইস এটা আৰু তো বেলেগ জায়গা তোমালোক খেতি জায়গা দেখাই দিছো কি তাগৰা বনাইছে গাইস বৰ্তমান আহিছো সাইনিং স্কুলত এতিয়া মই সোমাই আছো এন্ট্ৰি গেটৰ পৰা এইটো এন্ট্ৰি গেট হৈছে এন্ট্ৰি গেটটো মই দেখাই দিছো তোমালোকক এছোৱা ঠাণ্ডা পৰিছে গাইস এইটো হৈছে এন্ট্ৰি গেটত সোমাই কিনে তোমালোকে পাবা এইখিনি গোটেই চৌহদত আছে তোমালোক স্নোফল ভৰি থকা যেটো আমাৰ এইখিনি জায়গাত নহয় বাৰু স্নোফল তো তোমালোক লাইটিংছৰ পৰা দেখাই আছো এইটো হৈছে খ্ৰীষ্টমাছ ট্ৰী খ্ৰীষ্টমাছ ট্ৰীটো দেখাই দিছো ক্লিয়াৰ কৰি তাৰ সাইডৰ পৰা দেখাই আছো তোমালোকক যিমান জিল থোৱা আছে ship amangka কোনে মাতিছে তোমাক সাইনিং ডে ইভেন্ট কৰিছে ইনভাইট কৰিছে সাইনিং ডে বলা সেই কাৰণে আমি যাম এতিয়া ওপৰলৈকে তোমালোক লাইটিংছৰ পৰা মাজৰে লৈ যাইছো বলা
কোনবিলাক the receptions ha kenai jadi boleh lagi ha jadi boleh hawar halam pasti ya mesti kuhi bhai ini আমি এলো লম ঘুরি ঘুরি কিনে ক্রিসমাস আইসা গিয়ে আছো বর্তমান লোক নিছা হ্যাঁ লোক নেকি তো উঠি আসা আগে বড় হলো Thank you for leading and guiding throughout this evening. And also thank you for the blessings that have been bestowed upon each and every one of our life, Lord. Lord, as we hear, as we are going to bind up, as you have led us throughout this evening, Lord, we also seek your guidance and leading in throughout our lives as the journey is, we have to continue in our life. Lord, also we pray for the upcoming, Lord. আমি এতিয়া আহিলো খানা চানা খাব ইচ্ছা নাছিল কাৰণ আমি বাইছে মাত্ৰ 9টাত আমি ভাত চাত নাখাওঁ আমি দুটাই ভাত নাখাওঁ কাৰণে এতিয়া আমি আকৌ ভাত খাম নে ৰাতি আৰু হয়নে নহয় 11টা 12টাত খাওঁ আমাক 10:30 11 ঠিক আছে আমাৰ টাইম বহুত বেলেগ বেলেগ সেইকাৰণে আমি এতিয়া ঘৰত যাই আছোঁ তোমালোকক মই ঘৰত লৈ যাওঁ আৰু কাম নাই বেলেগ আজি ভক্তি মাতা শেষ কৰিলোঁ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা মেৰি ক্ৰিছমাছ